অ বকলি খুৰী ঐ ইমান টেটু ফালিছে কোনো জান অ খুৰী অলপ ওলাই আহকচোন ৰাতিপুৱাই অ ভাইটি কি হ'ল ৰাতিপুৱাই ওলাই আহিছে খুৰী আমাৰ তিনিআলিতে পূজা এভাগ পাতিছো নহয় তাৰ কাৰণে চান্দা বিচাৰি আহিছো বোলো বাৰীত আছে অমিতা আমাৰ আকৌ বকলি খুৰী গু চিকতা নহয় জানো থ পাই বোলো আপোনালোকৰ ঘৰৰ পৰাই আৰম্ভটো কৰি দিও আৰু কেতিয়ালৈকে পইচাটো উলিয়াব পাৰো ঠিক নাইতো কিমান দেৰি লাগে কিনো চান্দা নিবি আৰু আমাৰ পৰা আমি আকৌ পূজা চাবলৈ নেযাও নহয় এনেকে আমাৰ আকৌ বা কোন যাবনো ক পূজা চাবলে কি যে কয় খুৰী যোৱাবাৰ আপুনিয়ে নাছিলে 5-6 বাটি যে খিচিৰি খাইছিলে আৰু আনি পলিথিনত সোমোৱাই যে ঘৰলে লৈ আহিছিলে ই কত প্ৰমাণ আছে তেনেকে কথা নকবি পাই কমলে ভিডিঅ' কৰি থৈছে নহয় খুৰী এতিয়াও দিছিলে কাৰণেহে খাইছিলো কিবা কি হলো তাতে চবে খাইছে অকল মই খোৱা নাই নহয় নাম মোৰ বকুলি নেভাবিবি আকৌ মোক খকুলি ৰাজলে দিয়া বস্তু খামে আকৌ কেনে খাম আকৌ বোলো থেৰুগেৰু কৰি নাথাকিব খুৰী উলিয়াই দিয়ক আৰু পইচা কিনো চান্দা নিবি আমাৰ এখেতে পাই দৰমহা ঘঞ্চিকা গুকণ হম আমাক আকৌ খাওঁতেও লাগে নহয় এখোপামান কিনো কৰিবি আৰু আছে 2-3 টকামান নিবি জানো সেয়াটো একো নহ'ব ন যা ওচৰ বোৱানী হেৰিহঁতৰ ঘৰলে যা সিহঁতৰ ঘৰলে দিব যা আপোনাৰ আৰু বেলেগৰ কথা কোৱা চাবতো নগলে ন খুৰী ৰ'ব লম বেলেগৰ পাও আগতে আপুনিয়ে দি লওকচোন তই দেখোন দিনে ছাগলীটোৰ নিচিনা হৈ গৈ আছ কেলে ৰাখিছ দাড়ি চুলিবোৰ তেনেকে আজিকালি খুৰী এইবোৰ ষ্টাইল বুলি কয় বুজিছে নেপায় নহয় ডেকা ল'ৰাবোৰে তেনেকে ৰাখিবলৈ কাটিবা আকৌ দিয়ক আৰু পইচাটো হেৰ' 10 টকা এটা দিছো ল দিয়ক সেইটোকে টনা যোৱা কৰি থাকিব নালাগে আৰু 2 টকামান দিয়ক হেৰ 10 টকাই কি হব আৰু লাগে নে ল 1 টকা এটা নাম মোৰ বকুলি নাভাবিবি মোক খকুলি খিচিৰি বনাবি সৰহকে নহলে ভাগত পৰিব তাকৰকে বনাম সৰহকে বনাম আপুনি আকৌ ঘৰলৈ নাহিব জানো খুৰী আপোনাৰ স্বভাৱটোৰ কথা জানোতো 11 টকা দিছো হেৰ পূজাৰ কাৰণে চিকতা বুলি নকবি মোক 11 বাটি খিচিৰি খাম কেনো এইবাৰ গলে মানে কৈ দিছো হলে গৈ থাকো তেতিয়া হলে দেই যাব পূজালে